Hello everyone, আজি আকৌ আহি গ'লো এটা নতুন ভিডিঅ' লৈ আৰু আপোনালোকে এইটো দেখা পাই আছে চাৰ্ট দেখা পাইছে যে হেইটো আমাৰ ৰুম হয় আৰু ৰুমৰ পৰা ওলাই কিনে আমি ইয়াত বাছ ষ্টেণ্ডত ৰখি আছো বাছৰ কাৰণে ৰখি আছো আজি যাব ওলাইছো শ্বপিং কৰিবলৈ আজি যাম বেলেচাৰি D-mart শ্বপিং মল আছে তাৰ পৰা অকমান শ্বপিং কৰিম ব্লগ আপোনালোকৰ লগত থাকক আজি ভিডিঅ'টো আৰম্ভ কৰিছো হয় ফ্ৰেণ্ড আমি ৰখি আছো এইটো বাছ ষ্টপ আৰু বাছ আহিব ফাইনালি আমাৰ বাছ আহি গ'ল এইটো বাছত উঠি কিনে এতিয়া আমি বেলেচাৰি যাম হয় ফ্ৰেণ্ডছ আমি ফাইনালি বেলেচাৰি আহি পালো এইটো ঘৰ হয় বেলেচাৰি আৰু ইয়াৰ পৰা আমি যে শ্বপিং মল যাম ইয়াৰ পৰা অকমান খোজকাঢ়ি যাব লাগিব এইটো চাওক ইফালে খোজকাঢ়ি যাব লাগিব আৰু আমি লাহে লাহে এতিয়া খোজকাঢ়ি গৈ আছো হয় আমি খোজকাঢ়ি আহি পাই গ'লো এইটো ঘৰ হ'ল D-mart শ্বপিং মল এইটো চাওক D-mart শ্বপিং মল আৰু এইটো হ'ল কাষেদি ৰাস্তা অকণমান খোজকাঢ়ি যাব লাগে আমি লাহে লাহে খোজকাঢ়ি গৈ আছো মেইন গেট লৈ হয় ফ্ৰেণ্ডছ আৰু এটা কথা আমাৰ অসমত যেনেকুৱা বিশাল মেগামাৰ্ট আছে তাৰ পৰা গ্ৰ'চাৰী আইটেম ল'লে এটা লগত এটা ফ্ৰী পায় কিন্তু ইয়াত কিন্তু মই এতিয়ালৈ বিশাল মেগামাৰ্ট বিচাৰি পোৱা নাই কিন্তু আপুনি D-martৰ পৰা যদি শ্বপিং কৰে অকণমান মানে ডিছকাউণ্ট পোৱা যায় এইখিনি সুবিধা আৰু উপায়তো নাই গ্ৰ'চাৰী আইটেম ল'ব লাগিব নহয় জানো কিন্তু আপোনাৰ দোকানৰ পৰা লোৱাতকৈ আপুনি D-martৰ পৰা ল'ব কিন্তু অকণমান সুবিধা পাব তাৰমানে অকণমান ডিছকাউণ্ট পাব আৰু চেন্নাই এনেই বস্তু বহুত দাম হয় আৰু আমি মেইন গেট পাই গ'লো এতিয়া ভিতৰ ফালে এন্ট্ৰি কৰিম আৰু ভিতৰ ফালে দৃশ্য চাওক ইমান ধুনীয়া দৃশ্য আৰু এইটো বেলেচাৰি বহুত ডাঙৰ শ্বপিং মল হয় আৰু আমি পাই গ'লো D-mart শ্বপিং মল আমি ইয়াৰ পৰা শ্বপিং কৰিম গ্ৰ'চাৰী আইটেমবোৰ ইয়াৰ পৰা পাই ডেইলি ছেভিং নাও অনলাইন D-mart শ্বপিং মল এইটো এন্ট্ৰি কৰাৰ গেট হয় আৰু চাওক শুকান জলকীয়া ফালে আপোনাৰ আটা হওক ময়দা হওক বেচন হওক মানে ইয়াত আপুনি সব বস্তুকে পায় তো বাহিৰতকৈ আপুনি 10 to 20% আপুনি ডিছকাউণ্ট পাব সেইটো কাৰণে বহুত ভাল আৰু আমাৰ অসমৰ যিখিনি মানুহ আছে আপোনালোকে D-martৰ পৰা শ্বপিং কৰিব আপোনালোকে বহুত ছেভ পাব আৰু ইয়াত আপোনাৰ A to Z বস্তু পায় সব ধৰণৰ বস্তু আছে আৰু গ্ৰ'চাৰী যিকোনো আইটেম আপুনি ইয়াতে পাই যাব চেনি হওক আটাই হওক ময়দা হওক সব বস্তুকে আপুনি পাই যাব আৰু চাউল যিখিনি মানে আমাৰ যিখিনি বস্তু মানে দৰকাৰ যিখিনি বস্তু লাগে সব বস্তুকে আপুনি ইয়াতে পাই যাব ঘি লাগে কি লাগে সব বস্তুকে আপুনি ইয়াত পাই যাব সেইটো কাৰণে ভাল সুবিধা আৰু MRP পৰা বহুত ডিছকাউণ্ট পাব আৰু দোকানৰ পৰা ল'লে আপোনাৰ MRP যোনটো লেখা আছে সেইটোত ল'ব কিন্তু ইয়াত MRP পৰা 20% ডিছকাউণ্ট দিয়া আছে এইটো কাৰণে বহুত ভাল সুবিধা আৰু আজি ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব একদম শেষলৈ চাই থাকিব আৰু যদি ভাল লাগে মোক অকণমান কমেণ্ট কৰি জনাই দিব তো আমাৰ শ্বপিং ষ্টাৰ্ট কৰোঁ এতিয়া আপোনালোকে চাই থাকক
seems to follow, like a shadow dark and cold to the touch. Am I insane not to let go? Oh, go on, just do what you do. Hi friends, D-martত আপোনাৰ সব ধৰণৰ বস্তু পোৱা যায়। আপোনাৰ চকলেট হওক, বিস্কুট হওক, মতলব এটা ঘৰত যিখিনি বস্তু লাগে গোটেইখিনি বস্তু আপুনি D-martৰ পৰা আপুনি ল'ব পাৰিব। আপোনাৰ কাঁহী, বাটি, বিস্কুট হওক, মছলা হওক, ভুজিয়া হওক, যিকোনো আইটেম মানে এটা ঘৰত যিখিনি বস্তু লাগে গোটেইখিনি আপুনি D-martৰ পৰা আপুনি শ্বপিং কৰিব পাৰিব। হয় ফ্ৰেণ্ডছ, আমি অৱশেষত ৰুমত আহি পালোঁ আৰু আজিৰ যিখিনি আমাৰ বজাৰ লাগতিয়াল বজাৰ আছিল বজাৰখিনি কৰি লৈ আহিলোঁ। আৰু আজি বহুত বজাৰ কৰিলোঁ, প্ৰায় এক মাহৰ বজাৰ কৰি ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম। আৰু আপোনালোকে মোক অকণমান ছাপোৰ্ট কৰিব, লাইক কমেণ্ট অলপ শ্বেয়াৰ কৰি দিব। চ' ফ্ৰেণ্ডছ, আকৌ লগ হ'ম বুলি আশা কৰোঁ, নতুন ভিডিঅ'ত আকৌ লগ পাম। চ' আপোনালোকে ভালে থাকক, সুখে থাকক, তাৰে কামনা কৰিছোঁ। আজিৰ কাৰণে বাই বাই, থেংকছ ফৰ ৱাচিং।